নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ বাবে লৈ আহিছো 2020 চনৰ DSSৰ এখন কুৱেশ্যন পেপাৰ। এইখিনিতে আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ বহুতেই কমেন্ট আৰু আমাৰ হোৱাটছএপ মেছেজ যোগে সুধি আছিল ADRE Grade 4 Grade 3 কুৱেশ্যন পেপাৰ সমূহ। আমি Grade 4 ৰ 8 লেভেল আৰু 10 লেভেল আৰু Grade 3 ৰ হাই সেকেন্ডাৰী লেভেল আৰু গ্ৰেজুৱেট লেভেল চাৰিখন কুৱেশ্যন পেপাৰে ডিসকাস কৰিছিলো আৰু সেই চাৰিখন পেপাৰ আমাৰ চেনেলত প্লেলিষ্ট হিচাপে দিয়া আছে। আপোনালোকে চাই ল'ব পাৰে আৰু যদি আপোনালোকে বিচাৰি নাপায় তেনেহলে ডেসক্ৰিপচনত আমাৰ প্লেলিষ্টৰ লিংকটো দিয়া থাকিব, তাতে গৈ আপোনালোকে চাই ল'ব পাৰিব। বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু-বান্ধৱীসকল, এই কুৱেশ্যন পেপাৰখন ইংলিছত আছিল। আপোনালোকক বুজাবৰ সুবিধা হ'বৰ বাবে এইখন অসমীয়াত অনুবাদ কৰি অনা হৈছে। প্ৰশ্নসমূহৰ ভিতৰত প্ৰথমটো প্ৰশ্ন হৈছে হিন্দু ধৰ্মৰ বেদ কেইখন? অপচন কেইটাত দিয়া আছে 3, 4, 5, 6। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে বি 4। 2 নং প্ৰশ্নটো হৈছে চন্দ্ৰগুপ্ত দ্বিতীয়ক কি নামেৰে জনা যায়? অপচন কেইটাত দিয়া আছে অশোক, সমুদ্ৰগুপ্ত, বিক্ৰমাদিত্য, ওপৰৰ এটাও নহয়। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে সি বিক্ৰমাদিত্য। 3 নং প্ৰশ্নটো হৈছে মোগলৰ শেষৰজন শাসক কোন আছিল? অপচন কেইটাত দিয়া আছে ঔৰংজেব, ইলতুৎমিছ, গিয়াছুদ্দিন বলবন, বাহাদুৰ শাহ জাফৰ দ্বিতীয়। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে ডি বাহাদুৰ শাহ জাফৰ দ্বিতীয়। 4 নং প্ৰশ্নটো হৈছে ছাৰ ষ্টেফৰ্ড ক্ৰিপছৰ নেতৃত্বাধীন ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল? অপচন কেইটাত দিয়া আছে 1942, 1944, 1946, 1947। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ 1942। 1942 চনৰ 22 মাৰ্চ তাৰিখে ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল। 5 নং প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী লোকসভাৰ অধ্যক্ষ কোন আছিল? অপচন কেইটাত দিয়া আছে চৰ্দাৰ বল্লভভাই পেটেল, জিভি মাভালংকাৰ, সৰোজিনী নাইডু, অৰুণাচফ আলী। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে বি জিভি মাভালংকাৰ। 6 নং প্ৰশ্নটো হৈছে তলত দিয়া সমূহৰ কোনটোক মৰ্নিং ষ্টাৰ নামেৰে জনা যায়? অপচন কেইটাত দিয়া আছে আলফা, প্ৰক্সিমা, পলিষ্টাৰ, ভেনাছ। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে ডি ভেনাছ, অৰ্থাৎ শুক্ৰ গ্ৰহক মৰ্নিং ষ্টাৰ নামেৰে জনা যায়। 7 নং প্ৰশ্নটো হৈছে বৈকাল হ্ৰদ ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে ৰাছিয়া, ইথিওপিয়া, দক্ষিণ আফ্ৰিকা, ছুইজাৰলেণ্ড। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ ৰাছিয়া। ৰাছিয়াৰ দক্ষিণ চাইবেৰিয়ান বৈকাল হ্ৰদ অৱস্থিত। 8 নং প্ৰশ্নটো হৈছে ভূটানৰ ৰাজধানী কি? অপচন কেইটাত দিয়া আছে থিম্ফু, চাংড্ৰুপ, গেংটক, শ্বিলং। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ থিম্ফু। 9 নং প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্ববৃহৎ মৰু হ্ৰদ ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে এছিয়া, ইউৰোপ, আফ্ৰিকা, অষ্ট্ৰেলিয়া। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি আফ্ৰিকা। 10 নং প্ৰশ্নটো হৈছে বাগদাদ নগৰ কোন নদীৰ পাৰত অৱস্থিত? অপচন কেইটাত দিয়া আছে টাইগ্ৰিছ নদী, দানিউব নদী, টাগুছ নদী, চেইন নদী। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ টাইগ্ৰিছ নদী। 11 নং প্ৰশ্নটো হৈছে তলত দিয়া সমূহৰ কোনখন নদী সৌৰ অফ বেংগল নামেৰে জনাজাত? অপচন কেইটাত দিয়া আছে হুগলী, দামোদৰ, কৃষ্ণা, গংগা। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে বি দামোদৰ। 12 নং প্ৰশ্নটো হৈছে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে হোৱাইট হাউচ, আডাম ব্ৰিজ, ৱাল ষ্ট্ৰীট, হলিউড। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি ৱাল ষ্ট্ৰীট। 13 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? অপচন কেইটাত দিয়া আছে গোলাপ, ভেট, পদুম, নাৰ্জী। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি পদুম। 14 নং প্ৰশ্নটো হৈছে জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে মথুৰা, বৃন্দাবন, পুৰী, মাউণ্ট আবু। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি পুৰী। 15 নং প্ৰশ্নটো হৈছে দাচিগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে জম্মু কাশ্মীৰ, কৰ্ণাটক, উত্তৰাখণ্ড, তামিলনাডু। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ জম্মু কাশ্মীৰ। কেতিয়াবা অপচনত আপোনালোকৰ জম্মু কাশ্মীৰ নাথাকি শ্ৰীনগৰো থাকিব পাৰে, তেতিয়াহ'লে তাৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰীনগৰ, কাৰণ দাচিগাম ৰাষ্ট্ৰীয় উদ্যান শ্ৰীনগৰৰ পৰা জম্মু কাশ্মীৰলৈকে প্ৰায় 22 কিলোমিটাৰ ঠাই ধৰি আগুৰি আছে। 16 নং প্ৰশ্নটো হৈছে তলত দিয়া সমূহৰ কোনটো খাৰিফ শস্য? অপচন কেইটাত দিয়া আছে ধান, তিল, গোমধান, ঘেঁহু। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ ধান। লগতে আমি খাৰিফ শস্য কেতিয়াৰ পৰা কেতিয়ালৈ হয় আৰু ৰবি শস্য কেতিয়াৰ পৰা কেতিয়ালৈ হয় সেইটো জানি থোৱা হওক, তেতিয়া আপোনালোকে পৰীক্ষাত যিকোনো অপচন দিলে উত্তৰটো শুদ্ধকৈ কৰিব পাৰিব। খাৰিফ শস্য হৈছে জুনৰ পৰা ছেপ্টেম্বৰলৈকে হোৱা শস্যসমূহ আৰু ৰবি শস্য হৈছে অক্টোবৰৰ পৰা মাৰ্চলৈকে হোৱা শস্যসমূহ। 17 নং প্ৰশ্নটো হৈছে তলত দিয়া সকলৰ কোনে ভাৰত ৰত্ন সন্মান লাভ কৰা নাছিল?
অপশ্যন কেইটাত দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, সৰ্বপল্লী ৰাধাকৃষ্ণন, পণ্ডিত ৰবি শংকৰ, চি.ভি. ৰমন। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ ৰবীন্দ্ৰনাথ ঠাকুৰ। তেখেতে ভাৰতৰত্ন সন্মান লাভ কৰা নাছিল। তেখেতে নোবেল বঁটা লাভ কৰিছিল সাহিত্যৰ বাবে আৰু 1913 চনত নোবেল বঁটা লাভ কৰিছিল। 6 নং প্ৰশ্নটো হৈছে লাক্ষাদ্বীপৰ ৰাজধানী কি? অপশ্যন কেইটাত দিয়া আছে চিলভাছা, কুজিকোটি, কাৱাৰত্তি, পুডুচেৰী। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি কাৱাৰত্তি। 19 নং প্ৰশ্নটো হৈছে কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাত দিয়া আছে মুম্বাই, জাবলপুৰ, বিলাসপুৰ, গোৰ্খাপাৰ। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ মুম্বাই। 20 নং প্ৰশ্নটো হৈছে আৰ্ম ফ'ৰ্চ মেডিকেল কলেজ ক'ত অৱস্থিত? অপশ্যন কেইটাত দিয়া আছে দেৰাডুন, অৰুণাচল প্ৰদেশ, বেংগালুৰু, পুনে। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি পুনে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। আজি যিসমূহ প্ৰশ্ন আলোচনা কৰিবলৈ থাকি গৈছে সেই প্ৰশ্নসমূহ আমি পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।